কোনোবাই হোষ্টেলত থাকিব, কোনোবাই মেছত থাকিব, কোনোবাই ঘৰৰ পৰাই পঢ়া শুনা কৰিব। কিন্তু মনত ৰাখিবা যে হাইস্কুলীয়া জীৱনটোলৈকে যিটো তোমালোকৰ আবদাৰ আছিল, যিটো ঘৰৰ কাৰা নিৰ্দেশ, কঠোৰ অনুশাসনৰ মাজত তোমালোক আছিল, এতিয়া অলপ হ'লেও তাৰ ব্যতিক্ৰম হ'ব, পৃথক পৰিৱৰ্তন হ'ব। তোমাৰ ঘৰখনৰ মা আৰু দেউতাই এৰি দিব, অলপ তুমি ডাঙৰ হৈছা বুলি এৰি দিব। তাৰ সুবৰ্ণ সুযোগ গ্ৰহণ কৰি তুমি জীৱনটো গঢ়িবহে লাগিব। জীৱনটো তুমি ধ্বংস কৰিলে নিজৰ হাতৰ কথা ভৰিত মৰা হ'ব। তুমি মনত ৰাখিব লাগিব যে তুমি কোনটো কাম কৰিবা। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভুল তাত। সেইকাৰণে মই তোমালোকক এই কথাটো কৈছোঁ, বেলেগ কথা একো নাই। এটা সপোন দেখিবলৈ আৰম্ভ কৰা। এইটো যিহেতু এটা নিৰ্দিষ্ট বয়স, তুমি মনত ৰাখিবা, এটা নিৰ্দিষ্ট বয়সত তোমাক ঘৰখনে তেনেকৈ পঠিয়াই দিছে। অৰ্থাৎ তুমি ক্লাছ 10লৈকে ঘৰখনত যিটো পৰিৱেশত আছিলা, এতিয়া এটা বেলেগ পৰিৱেশ। তোমাৰ বয়স অতি কমেও 16। আমাৰ দুটা বয়সৰ ল'ৰা ছোৱালীবিলাকক আমি ঘৰৰ পৰা উলিয়াই দিওঁ, 1 16 আৰু 2 18। HSLC আৰু HS, উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা, এই দুয়োটা পৰীক্ষা উত্তীৰ্ণ হোৱা যিটো বয়স, আটাইতকৈ জীৱনৰ আটাইতকৈ স্পৰ্শকাতৰ বয়স আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ সময় 16 আৰু 18। তুমি মনত ৰাখিবা যে তুমি এই 16 বছৰৰ পৰা যিটো শিক্ষা আৰম্ভ কৰিবা, অতি বেছি তুমি বিশ্ববিদ্যালয় পৰ্যন্ত যদি তুমি উচ্চ শিক্ষা গ্ৰহণ কৰাগৈ, তোমাক কিমান বছৰ লাগিব গোটেইখিনি সমাপন কৰিবলৈ? অতি বেছি 10 বছৰ চব মিলি। তুমি 2 বছৰ হায়াৰ ছেকেণ্ডেৰী, তাৰপিছত এতিয়া বাৰু নিউ এডুকেশ্যন পলিচি আহি আছে, যিহেতু অহাবাৰৰ পৰা অলপ গোটেই কথাবিলাক বেলেগ হ'ব। তথাপিও এতিয়ালৈকে এই বছৰলৈকে যদি মই তোমালোকক কওঁ, তেনেহ'লে তোমালোকে জেনেৰেল যদি পঢ়া, ডিগ্ৰী পঢ়িলা 3 বছৰ, হায়াৰ ছেকেণ্ডেৰী 2 বছৰ, 3 দিয়ে 5 বছৰ, মাষ্টাৰ ডিগ্ৰী পঢ়িলা 2 বছৰ, 7 বছৰ, তাৰপিছত তুমি PhD কৰিলা 10 বছৰ, তাত 3 বছৰ যোগ কৰা, তোমাক মোটামুটি 10 বছৰ এটা লাগিব জীৱনটো ভালকৈ গঢ়িবলৈ। এতিয়া তুমি মোক কোৱা যে এই 10টা বছৰৰ প্ৰতিটো ছেকেণ্ড, প্ৰতিটো মিনিট, প্ৰতিটো ঘণ্টাৰ তুমি হিচাপ কৰি ৰুকি ৰুকি চলিবা নে এই 10 বছৰ তুমি হাঁহি স্ফূৰ্তি আনন্দৰ মাজেৰে ধিটিঙালি মাৰি কটাবা? তুমি নিজক সোধা। যদি এই 10টা বছৰৰ তুমি হিচাপ কৰি চলিব জানা, তেনেহ'লে অনাগত তোমাৰ 70টা বছৰ ভাল হ'ব। 70টা বছৰ মনত ৰাখিবা। তোমাৰ বয়স এতিয়া 16, তাৰমানে তুমি যদি 86 বছৰো জীয়াই থাকা, তেনেহ'লে তোমাৰ আগত আৰু 70টা বছৰ পৰি থাকিব। এতিয়া তুমি 70টা বছৰৰ ভৱিষ্যত এই 10 বছৰত নিৰূপণ কৰিবা নে এই 10 বছৰে তোমাৰ অনাগত 70টা বছৰটো তুমি বৰবাদ কৰি পেলাবা? কি কৰিবা? তুমি নিজক সোধা। এই হিচাপটো এতিয়াই কৰিব লাগিব যে মই জীৱনটো গঢ়িম, এনেকুৱাকৈ গঢ়িম, এনেকৈ আগবাঢ়িম, মোৰ সপোনটো এইটো, এই সপোনটোৰ পিছত দৌৰিম, এনেকৈ দৌৰিম। এই অংকটো কৰাৰ এটা সময় আছে। কোনটো সময়? এইটোৱেই সময়। এতিয়া অংকটো কৰি লোৱা, নিজক কোনটো জেগাত চাব বিচাৰিছা, কেনেকৈ চাব বিচাৰিছা। যদি তুমি চোৰ, ডকাইত, দগবাজ, লম্পট হোৱাৰ এটা তোমাৰ ক'ৰবাত ইচ্ছা আছে, ভগৱানে লিখি থৈছে, সেইটো মই নাজানো। কিন্তু মই এজন ভাল মানুহ, এজন নিজৰ ভৰিৰ ওপৰত তুমি ভৰ দি খাব পৰা মানুহ হোৱাৰ যিটো শক্তি সামৰ্থ্য, মই সেই কথাটো কৈছোঁ। মই অধ্যক্ষ মহোদয়ক সুধিছিলোঁ মই কিমান সময় কথা ক'ম। তেখেতে মোক কৈছিল যে আপুনি 40-45 মিনিট সময় কথা ক'ব। ইতিমধ্যে মই 45 মিনিট সময় অতিক্ৰম কৰিছোঁ। মই কথাখিনি শেষ কৰিব বিচাৰোঁ। ছাত্ৰ ছাত্ৰীৰ আগত কথা ক'লে মই বহু সময় ক'ব পাৰোঁ। শিৱসাগৰ মহাবিদ্যালয়ত মই 2 ঘণ্টালৈকে কথা কৈছোঁ। ধেমাজি মহাবিদ্যালয়ত মই 2 ঘণ্টালৈকে কথা কৈছোঁ। বাকীবিলাকত 1.5 ঘণ্টা এনেকৈ ক'ব পাৰোঁ। কিন্তু ইয়াত মই যিহেতু ইয়াৰ পৰা যামগৈ, মই ইয়াত নাথাকোঁ এতিয়া, আৰু ইয়াত বহুকেইগৰাকী অতিথি আছে, তেখেতসকলেও ক'ব তোমালোকক জীৱনৰ বাটত কেনেকৈ বাট বুলিব লাগে, পৰামৰ্শ দিব। বহুকেইজন জ্যেষ্ঠ অভিজ্ঞ ব্যক্তি আছে, তেওঁলোকৰ কথা তোমালোকে শুনিবা। মই শেষত এইটোৱেই ক'ম, মই
তোমালোকক এইটোৱে ক'ব বিচাৰোঁ যে এটা সপোনৰ পিছত দৌৰিবৰ কাৰণে মানুহক বেলেগ একো নালাগে। এটা ইচ্ছা শক্তি আৰু আনটো হৈছে আত্মবিশ্বাস। যদি তোমাৰ প্ৰবল এটা ইচ্ছা শক্তি আছে আৰু সেই ইচ্ছা শক্তিক আগুৱাই নিবৰ কাৰণে যদি তোমাৰ প্ৰচুৰ আত্মবিশ্বাস আছে, তেনেহ'লে তুমি জীৱনত সফল হ'বাই, মনত ৰাখিবা। যদি তুমি 10 খোজ আগুৱাই 20 খোজ পিছুৱাই যাব বিচৰা মানুহ, তেনেহ'লে তুমি জীৱনত সফল হ'ব নোৱাৰা। ঘাট প্ৰতিঘাত আহিলেও তুমি সেইখিনি হেলা ৰঙে অতিক্ৰম কৰিব পৰাকৈ তোমাৰ এটা মনোবল থাকিব লাগিব, আত্মবিশ্বাস থাকিব লাগিব যে মই পাৰিম, মই জিনিম, মই কৰিম, মই দেখুৱাম। বছ, তুমি তেনেকৈ ভাবিব লাগিব। আৰু সেইখিনি মানসিকতাৰে তুমি আগবাঢ়া, দেখিবা যে তুমি বহু দূৰ আগুৱাই গৈছা। আমি বহু ছাত্ৰ ছাত্ৰীয়ে সেইটোৱেই ভুল কৰোঁ। ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰি মই ইয়ালৈ যাব বিচাৰোঁ, ইয়াৰ পৰা যাওঁতে মোৰ এই কেঁকুৰি থাকিব পাৰে, এইখিনি পাওঁতে মোৰ অলপ কষ্ট হ'ব পাৰে। আৰু বহুতেই তেতিয়া কি কৰে, এই কেঁকুৰি পাৰ নোহোৱাকৈ ইয়াৰ পৰা চিধা ইয়ালৈ যাব বিচাৰে। ইয়াৰ পৰা যিসকল ইয়ালৈ যাব বিচাৰে চিধা, তেওঁলোকৰে এক্সিডেণ্ট হয়, দুৰ্ঘটনা হয়, শ্বৰ্টকাট ৰাস্তা বিচাৰে তেওঁলোকে। ভুল। ছাত্ৰ জীৱনত কেতিয়াও শ্বৰ্টকাট ৰাস্তা নিবিচাৰিবা তোমালোকে। কিয় কৈছোঁ মই, এবাৰ বা দুবাৰ তুমি অসৎ উপায়েৰে ভাল ৰিজাল্ট কৰিব পাৰা। হায়াৰ ছেকেণ্ডেৰীত ইয়াত আৰ্টছেই পঢ়া, ছায়েন্সেই পঢ়া, তুমি নকল কৰিবা, অলপ দুষ্টামি কৰি তুমি পাৰ্চেণ্টেজ বৃদ্ধি কৰিব পাৰা। মানি ল'লোঁ তুমি ইঞ্জিনিয়াৰিঙত ছিট পালা, মানি ল'লোঁ তুমি মেডিকেল পঢ়িলা, মানি ল'লোঁ তুমি কোনোবা এখন আগশাৰীত জেনেৰেল BSc পঢ়িলা, তাতো মই ধৰি ল'লোঁ তুমি ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হ'লা কেমেষ্ট্ৰিত মেজৰ লৈ। দ্বিতীয়বাৰো তুমি অলপ 2 নম্বৰী কৰি তুমি সফল হৈছা। কিন্তু তুমি ভাবা নেকি যে তাৰপিছত তুমি যেতিয়া MSc পঢ়িবা ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হ'বা বুলি? নোৱাৰা হ'ব। কিয়? ওপৰত এজন অদৃশ্য শক্তি আছে, তেওঁ নিয়ন্ত্ৰণ কৰে। অসৎ মানুহবিলাক ইমান বেছি বিনাদ্বিধাই আগুৱাই যাবলৈ তেওঁ কেতিয়াও আশীৰ্বাদ নিদিয়ে বা সহায় নকৰে। তুমি ক'ৰবাত নহয় ক'ৰবাত স্তব্ধ হ'বাই, তুমি ফচিবাই, তুমি ৰৈ যাবলৈ বাধ্য হ'বাই। সৎ পথেৰে তুমি আগুৱাবা, অলপ কষ্ট হ'ব পাৰে, তুমি বেদনা পাব পাৰা, দুখ পাব পাৰা, তুমি ক'ৰবাত আহত হ'ব পাৰা, কিন্তু তুমি চাবা এদিন তোমাৰেই জয় হ'ব। তুমি জিনিবাই তুমি। সেইকাৰণে ইয়াৰ পৰা ইয়ালৈ যাওঁতে তোমাৰ অলপ কষ্ট হ'ব পাৰে, তুমি কষ্ট কৰা, ধৈৰ্য ধৰা, আত্মবিশ্বাস নেহেৰুৱাবা। ঘাট প্ৰতিঘাত আহিছে, মানি লোৱা। কাৰণ মানুহৰ জীৱনটো এখন নাটক। আদিৰ পৰা অন্তলৈ মানুহৰ জীৱনটো এখন নাটক। কেতিয়াবা ট্ৰেজেডি, কেতিয়াবা কমেডি, কেতিয়াবা মনোৰঞ্জন, কেতিয়াবা চিৰিয়াছ, সকলো থাকে। পৃথিৱীৰ প্ৰত্যেক মানুহৰ জীৱনত সেইখিনি হয়। তুমি তাৰ পৰা কেতিয়াও পৃথক হ'ব নোৱাৰা। সপোনৰ পিছত দৌৰিলে মানুহ সফল হয়, মই বিশ্বাস কৰোঁ কাৰণে তোমালোকক এই কথা কৈছোঁ। বিক্ৰম চাৰাভাই তেনেকৈ এজন সপোন দেখা মানুহ আছিল নিজৰ জীৱনটোক লৈ। আৰু সেইকাৰণেই আজি অসমত তেখেতৰ নামত বা ৰামানুজনৰ নামত অসমত আজি শিক্ষানুষ্ঠান হৈছে। এনেই হোৱা নাই। মই দুজন মানুহৰ দুটা উদাহৰণ তোমালোকক দিয়ে মই শেষ কৰিছোঁ। এক, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাক তুমি ভালেই পোৱা, তুমি বেয়াই পোৱা, হিমন্ত বিশ্ব শৰ্মাই কিন্তু এটা কাম কৰি দেখুৱাইছে, অন্ততঃ আমাৰ চকুৰ আগত, আমাৰ দেখ জল পটকৈ উদাহৰণ দাঙি ধৰি, যে যি মুখ্যমন্ত্ৰী হ'ম বুলি যি লাগি আছিল হৈহে আহিছে। তুমি ভালেই পোৱা, তুমি বেয়াই পোৱা, তেওঁ সকলো কথাক সমৰ্থন আমি কৰিব নোৱাৰোঁ। মই ব্যক্তিগতভাৱেও মই তেওঁ সকলো কথা মই সমৰ্থন নকৰোঁ। কিন্তু যিটো ভালটোক মই ভাল বুলি কওঁ, আৰু যিটো বেয়া বুলি ক'বলৈ মোৰ সৎ সাহস আছে। মই ভয়াতুৰ মানুহ নহয়। গতিকে তেওঁৰ যিটো ইচ্ছা শক্তি, তেওঁৰ যিটো আত্মবিশ্বাস, মই চেলুট জনাম। মই মানি লওঁ যে মানি গৈছোঁ মানুহজনক। ইমান দিন কংগ্ৰেছ কৰি হ'ব নোৱাৰি দল সলাই বিজেপিলৈ আহি গ'লোঁ, তেওঁ সৰ্বানন্দ সোণোৱালক চিটিকাই মুখ্যমন্ত্ৰী হৈহে আহিছে। চেলুট।